Hey guys, welcome back to my YouTube channel. So guys, আমি আহি আছো এতিয়া সুমনি আৰু এটা ভাল লগা দৃশ্য দেখাইছো আপোনালোক সকলোকে চাওক যেনে তো এইখন দলং দি আমি পাৰ হৈ যাম এতিয়া পাণ্ডখাইটি বুলি কিনে কয় মানে জংগলত সোমাম এতিয়া জংগলত সোমাই কেনে মানে মৌবা চাবলৈ আহিছো আপোনালোকো দেখাম যদি ভাল হয় তো চাওক দলংখন মই পাৰ হৈ গৈছো চাওক এইখন দলংখন আৰু খতৰনাক আছে চাওক ইয়াৰ পৰা ডাইৰেক্ট পাৰ কৰিলে যায় আৰু ডেঞ্জাৰ আছে এখন মানে এটা হেৰি নদী হৈছে এতিয়া মানে আগত দেখা দেখি বন্ধ কৰি হ'ল সেইকাৰণে মানে এতিয়া দিন দৰে হৈ গ'ল মাছ পোৱা যায় মাছ বহুত দূৰ আছে কিন্তু খুটি লাগে যে মানুহে জাল কথা খুটি হয় আৰু সেইকেইটা হৈছে মোৰ লগৰ কিন্তু আমি আগতে আছোঁ আৰু প্ৰায় ডাঙৰ লৈ গৈ আছোঁ বন্ধু বেটা যাবে এটা আমার ইউটিউবার হয় সাইকেল দাদা আজি স্থান নকৰো মই আজি আহি আছে আমাৰ লগত শিৱজিত স্থান কৰিব মই একো নকৰো তো ইয়াৰ চেনেলৰ লিংকটো মই তলত ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে চাব চাইকেল ৰাইড কৰি তো ভিডিঅ'টো চাই থাকক জংঘলত সোমাই আছোঁ আমি এতিয়া তো মানে আমি গোটেইকেইটা এতিয়া ৰেজেক্ট পুলিচকেইটা আছোঁ এজনো পুলিচে আছিলে ৰেজেক্ট পুলিচ ময়ো ৰেজেক্ট পুলিচ এইপিনে গোটেইকেইজন আছে ৰেজেক্ট পুলিচে তো এতিয়া আমি জংঘলত সোমাই গৈ আছোঁ আপোনালোকে চাই থাকক গোটেই একেলগে দহটামান আমি এতিয়া নলনি মাজে মাজে গৈ আছোঁ এই পালে পাম নাপালে বৈ মানে জংঘলৰ মাজত সোমাই সোমাই গৈ আছোঁ মই আজি ভয়ানক চিন এটা কৰিব আহিছোঁ ব'ল থৈ যা এইটো গ'ল এজন গ'লে ডেমেজ এতিয়া আজি আছে আমাৰ কামাণ্ডোজন আছে আমি দুজন গৈ আছোঁ এতিয়া চবল থৈ গ'ল নেকি ঐ ঐ ঐ ঐ আমি এতিয়া একদম তললৈ যাম নেকি কেলা আরে জংঘল কাটি কাটি যাওঁ এতিয়া ভিতৰলৈ আহি যা মোৰ পিছত আহি যা ধৰ্ণা মত ৰাস্তা নাই খালি খাই দিবি ওলাম কি খালি অলপ কাটোং গো ঐ পঞ্জি ভিডিঅ' নাও আমি মন্দিৰ পাই গ'লোহি ইয়াত এতিয়া মৌবা পাম চাগে সেইটো পাবি ইয়াত মানে আমাৰ চবতকৈ প্ৰেক্টিকেলটো দেখা দেখি চিনটো দেখা নাই হেল্ল' গোটেইখন নামটো ঢুকাইছ আমি অসম আৰু অৰুণাচলৰ সীমান্ত ৰেখা পাই গ'লোহি এখন নদীখনে আছে অসম আৰু অৰুণাচল আমি এতিয়া পাৰ হৈ যাম এদিকে চব নদী পাৰ হৈ গৈছে পাৰ হৈ গৈ আছোঁ নদীখন যদিকে বাম আছে মই ভাবিছিলোঁ দ আছে বুলি বাম আছে বহুত বাম আছে এতিয়া চাওক আমি কিমান পাৰ হৈ আহিলোঁ এইটো পূৰা বন পাৰ হৈ আহিলোঁ আৰু এতিয়া পাৰ হৈ গৈ আছোঁ নদীটো খোজকাঢ়ি পাৰ হৈ গৈছোঁ চাওক কিমানে বাম আছে
মানে আমাৰ লিডাৰ কেইজন আছে সেইকেইজন সেই তিনিজন হয় ইয়াৰ লিডাৰ হয় আমি প্ৰ' হয় প্ৰ' মেক্স হয় মানে ঐ কৃষ্ণ ফটোমা মানে আছে এদিকে প্ৰ' মেক্স বুলি ক'লে এদিকে চাইডৰজন এদিকে যাম তাৰপৰা এদিকে আমাৰ ইউটিউবাৰ এজন চাইকেল ৰাইডাৰ মই ফটো এটা মাৰিব লাগে বন্ধু এতিয়া বৰ্তমান ভিডিঅ'টো আপোনালোকে চাই থাকিব আমি নদীখন পাৰ হৈ আহিলোঁ এতিয়া বৰ্তমান বাম পাই গ'লহি এপাই পাই গ'লহি ইপাৰ পৰা এপাই পাই গ'লহি আৰু অলপ যাওঁ চাওঁ কি আছে আগলৈ তো এইখিনিতো পাৰ হৈ আহিলোঁ আৰু অলপ সোমাই চাওঁ ভিডিঅ'লৈ পুনৰ আকৌ কহুৱা বন পাই গ'লোঁ এতিয়া হাবি মাজে মাজে চবেই সোমাই গৈ থাকিম তো আপোনালোকে চাই থাকক তো আমি সোমাই কিনে গৈ আছোঁ এতিয়া এদিন সোমাই আহি আছোঁ ববেং এতিয়া মজা লাগি গৈছে দেই কথা কৈ পাইছোঁ দেই মানে দুখন নদী পাই গ'লোঁ আমি এতিয়া কিমান ধুনীয়া এটা পৰিৱেশ 360 ভিউ নদীখন কিন্তু ডেঞ্জাৰ আছে দেই কমেণ্ট পিন্ধি আহিলোঁ অৱস্থা বেয়া হৈ গ'ল আজি কিন্তু ইয়াত আহি মজা লাগিছে কিন্তু এখন ঢেকীজাল হয় ঢেকীজাল পাতে খতম হৈ গ'ল চাওক কিজন চাওক পুৰা নামি আহি আছে এতিয়া আমি এইপিনে বামৰ পানী আহি গ'লোঁ এতিয়া 10 মিনিট আহি গ'ল গাইজ কিমান মজা লাগিছে বেছ চাওক না এইপিনে কুহুৱা বন আৰু ধুনীয়া বতাহ মাৰি আছে একদম বহুত ভাল লাগিছে বহুত ধুনীয়া জেগাটো পাই গ'ল লিখা লাগিছে এতিয়া এইপিনে আছে নদী এইপিনে আছে কুহুৱা বন চাপৰি আছে মজা লাগি গৈছে দেই তো আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে আজি ভিডিঅ'টো অকণমান দীঘল হ'ব পাৰে তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই বৰিং নাপায় সেইকাৰণে অলপ ষ্টাৰ্টিং কৰিম আৰু এতিয়া মানে ভাল জেগাডোখৰ পোৱা নাই ষ্টাৰ্ট কৰিবলৈ তো ষ্টাৰ্ট কৰিম যদি পাৰোঁ ইয়াত মানে শহাপহু পোৱা যায় আৰু বাঘ চাকো থাকে বোলে আৰু চপল তপল খুলি লৈছোঁ মানে পূৰা তিতি গ'লোতো ভিজি গ'লোঁ অৱস্থা বেয়া হৈ গৈছে আমাৰ আৰু চুলি অৱস্থা বেয়া পূৰা জংঘল কাটি আহি আছিলোঁ সেইকাৰণে তো চাই থাকক ভিডিঅ'টো কহুৱা মাজে মাজে আহি আছোঁ মানে কিনাৰতে আছে এখন দিহিংখন আৰু আমি হেৰি কহুৱা মাজে আছোঁ আৰু লগৰজনে ইয়াতে ৰাস্তা আছে বুলি কৈ কিনে মাতি আছে ক'ত আছে আমি ঐ ক'ত निकल हम लोग मंजिल मिल गया है